If I lay down and I play dead and I stay dead, maybe you'll get sick of being the monster out of my head, under my bed. Think you're something out of my. Hello friends, welcome to my channel Aftab vlogs. আমি আজি বহুত এক্সাইটেড যেহেতু ওয়ার্ল্ড কাপ চলি আছে আর আমার লগতে গোটে ইন্ডিয়াই আজি এক্সাইটেড হে আমি লগ বন্ধু মিলি মানে কিবা এটা কৰিব ওলাইছো ওয়ার্ল্ড কাপৰ কাৰণে আৰু আপোনালোকে চাই থাকিব আমি কি কৰিব ওলাইছো গোটেইখিনি আপোনালোকক জনাই থাকিম আমি ক্রিকেট খেলবো ওলাইছো ये पहले गेम ये मौका ये कोशिश करना था विराट कोहली ने 4 रन मिले पहले गेम पे परेशान थे डेविड वार्नर उसके बाद वो जो गेम में 3 रन आए এইটা আমাৰ এই খানাৰ ব্যৱস্থা কৰি আছে এইটো খানা এই চাওক আমাৰ কাৰিকৰ বনাই আছে এতিয়া ধুনীয়াকৈ আজি যিহেতু উইকেট পৰি আছে আমিও এক্সাইটেড হৈ আছোঁ চাওক কি হয় ইণ্ডিয়া কি কৰে এইটো দোৱা কৰি আছোঁ ইণ্ডিয়া জিকে এইটো আমাৰ স্ক্ৰীণত মানুহ চাওক মানুহ পূৰা এক্সাইটেড মই এইফালে আছে মিস্টার মনি এইটো আমাৰ এখন নতুন স্প্ৰাইল পটেটো হৈছে ইয়াতে বনাই আছে ইয়াতো আজি কাষ্টমাৰৰ ভিৰ আমাৰ খানা এইফালে স্প্ৰাইল পটেটো পোন্ধৰ হাজাৰ কম হৈছে মই 10,000 আনিছোঁ পইচা যি এতিয়া মানে পৰিস্থিতি বহুত বেয়া হৈছে মানুহ মানে দুখত আছে এতিয়া তথাপি আমি আশাবাদী আশা কৰিব লাগিব ইণ্ডিয়া জিকিব বুলি কাৰণ লাষ্ট টাইমতো ইণ্ডিয়া পজিশ্যন ভাল হৈ যায় আমি সেই আশা কৰি আছোঁ ये डिसीजन काफी चीज देखने को मिली मुझे कहाँ से जाता है जो बॉल पैर को लेते हैं पूरा अगर एंगल देखेंगे तो एजुकेशन से डाले ये गेम और पेशेंस रखना चाहिए यहाँ पे भारत सोचना चाहिए कि বৰ্তমান অৱস্থা বেয়া তথাপি যিহেতু খানা ৰেডি কৰিছোঁ খানাটো খাওঁ আৰু আমি আশাবাদী যিহেতু ইণ্ডিয়া জিকিব বুলি এতিয়া আশা কৰি আছোঁ আৰু মনে প্ৰাণে বিচাৰি আছোঁ ইণ্ডিয়া জিকক ইণ্ডিয়াৰ অৱস্থা যিহেতু বেয়া মানুহ হাতত হৈ গ'ল চব মানুহ দুখত মনটো বহুত বেয়া লাগিল ইণ্ডিয়া হাৰিলে খেলত সেয়েহে খানা নাখাই ঘৰত বহি আহিলোঁ আৰু জিতটো বাৰু থাকে খেলত কিন্তু সকলোৱে আমাৰ আশা আছিল ইণ্ডিয়া জিকিব ইণ্ডিয়া হাৰি গ'ল একো নাই বাৰু নেক্সট টাইম জানো ইণ্ডিয়া ভালদৰে খেলে এতিয়া ঘৰ আহি পালোঁ এতিয়া ব্লগটো শেষ কৰিম